ইমান দি গৈছে বুঢ়াটো বা ঘৰত আছেনে নাই মাতটো শুনিছোঁ চাহ পানী দিব হ'ল চাগে সেইকাৰণে চিঞৰি ফুৰিছে এইটো পটককৈ অলপ পৰিণত তাৰপৰা যাওঁৱেই আৰু মই আকৌ কাপোৰবোৰ ভৰাবলৈ আছে চব মানে বুঢ়ীজনীও যায় তাই ঘৰটো ঘূৰি ফুৰিব গৈছে আইঅ এইটো আৰু আধা আছেগৈ ববিনডালনো লৈ কেতিয়াকৈ হ'ব তাঁতখন লগাম বুলি ভাবিছিলোঁ তেতিয়া ভুৱা আলপৈচান লৈ থাকোঁতেই যাব ভুৱা আলপৈচান লৈ থাকোঁতেই যাব বুঢ়ীজনীনো ক'ত গ'ল জানো বুঢ়াটোক চাহ পানী দিবলৈ এতিয়া কাপোৰ গালো ভৰাব লাগিছিলে এইটো পটককৈ হেৰি কৰি লওঁ আৰু আকৌ এইডালৰ কি হ'লনো নোখোৱা হৈ থাকিলে যে এজনীটো নাই ঘৰত নাই যদি মই গম নাপাওঁ ফোন কৰিছা বুঢ়াটোক চাহকণ দিয়ে শুনি হ'ল তাণ্ডৱহে দেখাব বুঢ়াটো যিহে টাঙনি খুৱাব নহ'লে মোক থৈ দিওঁ বুঢ়াটো আহিলি অ' ককা ছাগলী খাব কুকুৰ কালা কুকুৰাই অ' কুকুৰটো আহিলে ভাইজনী এইখন দেই খাব এতিয়া অলপ শান্তি আকৌ সেইটোৱে চিঞৰিলে মাতিছ আৰু কিমান আছে কৰি 4টা আছে বাতিবলৈ কেইখনকে লগাবি কাইলৈকে লগাওঁ নি আজি এইকেইটা কৰি 4টাহে আছে এইটো এতিয়া হ'বই হ'লচোন আৰু অলপহে লাগে আৰু বতৰটোচোন বৰ ঠিক কৰা নাই কাইলৈ ৰ'দটো দিলেই হয় আৰু দেই জানো কি কৰে বতৰটো এতিয়া মই চাফা কৰিবগৈ লাগে তাতেই লগাম নে চাফাই কৰিম যি হৈ থাকক ভিতৰ এডালো ইফালে হেৰি কৰি দিবলৈ কয় বুঢ়াটোক বোলো লগাই দিবিচোন নাই বুঢ়া কান্দো নাই কান্দেও নুশুনে আকৌ নহয় আকৌ কিবা কওঁ কিবা শুনেগৈ বুঢ়াটো কি ভুল শুনাই আছ মই তাঁতৰ কথা পাতি আছোঁ কিবা কৈ থকা নিচিনা লাগিছে যে এই তাঁতৰ বোলে বতৰটোকে বকি আছোঁ ইমান ডাৱৰীয়া কৰি থাকে অকণমান ডাঙৰকৈ কবি আকৌ ময়ো তাতে নুশুনো মই কিবা কৈছ বুলি ভাবিছোঁ মোৰ কথা আপোনাৰ কথা একো নাই আকৌ আপুনি হাত বিষাই গৈছেগৈ আৰু দেই 4টা আজি পাতিব পাৰোঁ লেতেৰা হৈ আছে মোৰ দেখা নাই আৰু চাফা কৰিবিলাক তাঁতখনৰ লগতে লাগি থাক তাঁতখনৰ লগতে লাগি থাকিবি ল'ৰাই ভাত খাই গোটেই একদম মেলেং কৰি দিছে নাই অকল তাঁতখন লগাইছে যদি অকল তাঁতৰ লগতহে লাগি থাকিব আৰু এইবোৰ মেখেলাখন লগাবলৈ হ'লে মানে লাগে বোলে ফুল বাচি দিবি দেই ভালকৈ ডাঙৰকৈ ফুল বাচিবি এতিয়া আকৌ তাঁতখন লগাব টাইমত সেইবোৰ গাবিহি আকৌ ঘৰ চাফা কৰিছ নিজে হ'লে আকৌ লোকৰ ঘৰে ঘৰে গৈ চাহ পানী জুতি ল'বিগৈ বুঢ়ী চালা দেখিছেনে এইডাল হলকি পৰিছে নাই দেখিছেনে আপুনিতো সেইটোকে জানে লগাই মোক মাহ খুৱাব জানে বেছি হৈছে আমি কথা ক'লে মানে বেছি হয় বেলেগে কথা ক'লে মানে একো নহয় এই হেৰি আকৌ পৰি দে চাগে যাচোন তেনেকুৱা মা হেৰি আৰু মাকক কেনেকৈ হেৰি কৰে আপুনি মানে লোকৰ বৈ কেনেকৈ সেকে চাহ থৈছে লেতেৰা হৈ আছে নাই লোকৰ বোৱাৰীয়েকে এইবোৰ অকণমান কেনেকৈ কৰে সেইবোৰ মানে চাব নোৱাৰে বুঢ়ীজনী আমাৰ এজনী চাহ পানী জুতি ল'বলৈ যায় বুলিহে ভাবিছিলোঁ
মই লোকৰ বোৱাৰী কেনেকুৱা কাৰ ঘৰত কি ক'ত কি সেইবোৰ কয়গৈ ইফালে আৰু গাঁৱত লগোৱা জোলাবোৰ আছেই এই বুঢ়ীজনীৰ পৰা মানে শান্তি নাই কোনোবাই কিবা কৈ আহকচোন বুঢ়ী কেইবা লাগিম কোনোবাই কিবা ক'লে মানে লাগিম বুঢ়ী বোলো ঘৰত থাকোচোন তাঁতখন লগাব হেৰি নাই লোকৰ ঘৰে ঘৰে চাহ পানী যেতিয়া লোকৰ বোৱাৰীকক খাই আছো বুলি নিজে বোলে কামকেইটা কৰোচোন লোকলৈ থৈ নিদিওঁ সেইকেইটা হ'লে নাই ইয়াৰ আকৌ চাহ পানী দিব হ'লে চাগে সেইকাৰণে খুৱাই আছে দিম হয় বুঢ়ীটোক চাহ গৰু ছাগলী মই নানো গৰু ছাগলী পথাৰতে মোৰ দেউতাই নাহে থাকক পুতেকে আনিবহি নহয় বুঢ়ীজনীৰ পৰা মানে মোৰ শান্তি নাইকিয়া হৈছে বেছি কৰিলে মানে আকৌ সূতাগালকে চিঙিবহি বুঢ়ী আমাৰ যিজনী সূতাৰ লগতে মোৰ চুলিকেইডালো যাব এই বুঢ়ীজনীক মানে বুঢ়ীজনী কি হৈছে বাৰু বুঢ়ীজনীৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে অ' বুঢ়ী এইডোখৰ বোলে লেতেৰা হৈ আছে সাৰি দিওঁচোন নাই বুঢ়ী সেইডোখৰ কাম কাজ নাই খালি এতিয়া চাহ পানী খাব হৈছেতো সেইকাৰণে ফটফটাই হৈছে বুঢ়ী কুকুৰ মই চাহ পানী দিলোঁ আকৌ সেইকেইটা উৎপাত লাগিলেই থাক মৰিলোঁ মই মুঠতে এইবাৰ চাৰিটাক নকৰালৈকে নুঠিম আকৌ ক'ত পিপিয়া ভাবিছ ভালে ভালে কৈছো বিচনাত শুই থাকি যাওঁ হেৰৌ এই বুঢ়ীজনী বকচনি শুনি থাকিব নাই এইখিনি সামৰি কাম কাজকে কৰি লওঁগৈ এই বুঢ়ীজনীৰ পৰা মানে তাঁতখন লগাও শান্তি নাই কাইলৈ ইফালে তাঁত লগাম কি কৰে বুঢ়ীজনীয়েহে জানে বোলে ৰাস্তা পোৱা টাইমত বুঢ়ী তাণ্ডৱ দেখুৱালে বৰষুণে নকৰিলেই হয় আৰু যাওঁ এইবোৰ হেৰি কৰোঁগৈ একেঠাই বহি থাকিলে মানে কঁকাল চকাল বিষাই যায়গৈ যাওঁ কামটোকে কৰোঁগৈ